কেম্পিঙৰ যিটো আমি বনাইছিলোঁ ভিডিঅ' গাইজ, সেই ভিডিঅ'টোত আমি এখন মাংস দোকানৰ পৰা মাংস দিছিলোঁ। গতিকে মই গোটেই টিমটোৰ পৰা গোটেই বিকাশ আৰু মই গালি খাইছোঁ যে বিলাহীকেইটা নাই, আমাৰ বোলে আমি হিচাপ নাজানো, আমি বোলে বজাৰ কৰিব নাজানো। গতিকে এইখিনি আমাৰ বেয়া লাগিছে মানে। চাউল নাই গাইছো, ইহঁতে মানে খানাটো এৰেঞ্জ কৰিছে, কিন্তু চাউল তল লৈ গ'লে একোৱে তোলা নাই। হেল্ল' এভৰিৱান, মই বিকাশ ব্লগে আকৌ এবাৰ আছোঁ নতুন এটা ব্লগিং ভিডিঅ' লৈ। চ' আজি হ'বলৈ গৈ আছে খানাৰ ব্লগ। চ' স্পেচিয়েলি আমি লগৰকেইটাৰ লগত খানা খাম। চ' খানা খোৱাৰ সময় আপোনাৰ লগ পাই আছোঁ। ইণ্ট্ৰ'টো দিনৰ ভাগতে দি লৈছোঁ, যিটো সন্ধিয়াৰ ভাগতে আমি ৰাতিৰ ভাগতে খানাটো খাম। আৰু ক'ত খানা খাম, ক'ৰ পৰা বজাৰ কৰোঁ, ক'ৰ পৰা চিকেন কিবা কিবি কি হয় খানাটোত, চ' গোটেইখিনি অল এভৰিথিং ভিডিঅ'টোত দেখা হ'ব। চ' ভিডিঅ'টো সকলোৱে চাই থাকিব। চ' বলক আজিৰ এই ব্লগিং ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' লগ পাই আছোঁ একদম সন্ধিয়াৰ ভাগত, চ' চাই থাকিব। আৰু গাইজ বৰ্তমান আমি এতিয়া মাংসৰ মানে কিবা দদল মদল হৈছে। আমাৰ মানে মাংসটো বহুত বেছি দাম হৈছে গাইজ, যিহেতু আমাৰ ব্ৰইলাৰে বাৰু। ত' 270 আৰু ইফালে 280 গৈছে দুখন জেগাত। আৰু এতিয়া আমি যাই আছোঁ হ'লচেলৰ, য'ত নেকি আপোনালোকে আগতে ব্লগিংত দেখা পাইছিল, য'ত নেকি আমি মাংস নিছিলোঁ। ত' তাতে যাই সোধোঁ, যদি কমত পাওঁ আৰু গোটাটো, ত' তাৰ পৰাই ল'ম আৰু। ত' ভিডিঅ'টোৰ লগত জড়িত হৈ থাকি আমি আগতে য'ত খানা খাইছিলোঁ 4 মাহমান আগত, ত' সৰু আছোঁ ঘৰতে আমি আজি খানাটো খাম। ইফালে পিছফালে নভাই বহি আছে, মানে গোটেইখিনি পইচা তুলি লৈ আহি আছোঁ আমি। ত' বাকীকেইটা বাৰু বাকীখিনি বজাৰ কৰি আছে বাৰু। মই মজাকৈ গাড়ী চলাই যাই আছোঁ আৰু ব্লগিং ভিডিঅ' বনাই যাই আছোঁ। আৰু গাইজ বৰ্তমান আহি পালোঁ হ'লচেলৰ মানে দোকানখনত আৰু চিকেন হেৰি। চ' শ্ৰী গণেশ চিকেন এইখনত। চ' ইয়াৰ পৰা ল'ম আমি মানে গোটা ব্ৰইলাৰটো। চ' দাদাহঁতক মানে ওজন কৰিব দিছোঁ। ইফালে মাংসখিনি মানে কাটি কেনে লৈ যাওঁ, বাকী বজাৰখিনি কৰিম, কৰি কেনে আজি ব্লগিং ভিডিঅ' বনাব ট্ৰাই কৰিম। যিহেতু ছামাৰ ভেকেশ্যন, গোটেইখিনি চলি ঘৰতে আছেই। চ' নভাইও গুৱাহাটীৰ পৰা আহিছে, সেইকাৰণে খানা এটা খোৱাৰ হঠাৎ প্লেন এটা হ'ল। ভাস্কৰটো আছিল লগত। কি কৰিম নাইট কেম্পিঙৰ যিটো আমি বনাইছিলোঁ ভিডিঅ' গাইজ, সেই ভিডিঅ'টোত আমি এখন মাংস দোকানৰ পৰা মাংস দিছিলোঁ। চ' ইফালে আছে শ্ৰী গণেশ চিকেন। চ' ইয়াৰ পৰা আজি 4 মাহমান আগত লৈছিলোঁ, মানে মাজে সময়ে খানা চানা হ'লি ঘৰত। চ' ইয়াৰ পৰাই নেওঁ আৰু নভাই। খানা কেঞ্চেল হৈছিলে, বিকাশ আৰু ভাস্কৰ যি ঘূৰা ঘূৰি কাজিয়া গাইজ, কিবাকে ঠাণ্ডা হৈছে দুটাই। कब हो गया ये कब हुआ कब গাইছ মজাকে দাদাৰ পৰা মাংস লৈ ল'লোঁ 2 কিলো, আৰু 2 কিলো মাংসত চ' কিমান হয় আপোনালোকে দাদাৰ পৰা জানিব, যিহেতু দাদাৰ এখন। চ' আপোনালোকে আহিব, এইফালে আছে শ্ৰী গণেশ চিকেন, জনা চুকৰ ইয়াতে আছে। চুকাৰ পৰা আলু চুকাৰ আহোঁতে লেফ্ট চাইডে। আচ্ছা, মোৰ দোকান চবেই চিনি পায়। কি নাম দোকানৰ? শ্ৰী গণেশ চিকেন। এই শ্ৰী গণেশ। চবেই চিনি এই পায়। ফোন নাম্বাৰ আছে। চ' আপোনালোকৰ যদি খানা পিনাত মাংসটো লাগে, চ' এইখিনি মানে চ' আপোনালোকে আহিব, আহি কেনে দাদাৰ পৰা চিকেন লৈ যাব। চ' এতিয়া লৈ কেনে যাম, বাকী বজাৰখিনিও আছে, যিহেতু বহুত বেছি ৰাতিও হ'ল, মানে 8টা বাজিল। চ' লগ পাই আছোঁ নেক্সট শ্বটত, দাদা পইচাটো দি লওঁ, দি কেনে আপোনালোক লগ পাই আছোঁ। ইফালে আমাৰ নভাইৰ প্ৰিয় ক্ষীৰ পল আহিছে। কইনা, তোমাৰ কইনাটো নেকি? লগ পাই আছোঁ নেক্সট শ্বটত, চাই থাকিব আজি ব্লগিং ভিডিঅ'টো। বহুত দিনৰ মূৰত ব্লগিং ভিডিঅ'টো বনাইছোঁ গাইছ। এইফালে গাইছ মজাকৈ মাংসটো লৈ ল'লোঁ দাদাৰ পৰা। ত' ভিডিঅ' কৰাৰ কাৰণে আকৌ আৰু অলপ ডিছকাউণ্ট পালোঁ। চ' আপোনালোক আহিব, আহি কেনে চ' লৈ যাব দাদাৰ পৰা। মানে আমাৰ লগৰে হয় বাৰু, কিন্তু এতিয়া জনা চুকত যায় বাকী বজাৰখিনি কৰি লওঁ। চ' যিহেতু জলকীয়া মছলা কিবা কিবি অলপ ল'ব লগা আছে, ভাস্কৰটো জনা চুকতে আছে। যিহেতু 7:30 বাজিল, চ' বহুত দিনৰ মূৰত ব্লগিং ভিডিঅ' বনাইছোঁ। পূৰা নাইট কেম্পিংটো, নাইট কেম্পিঙৰ পিছৰ পৰাহে পৰা বনোৱাৰ ষ্টাৰ্ট কৰিছোঁ। ত' এতিয়া জনা চুকত পামে। চ' নেক্সটটো শ্বটত লগ পাই আছোঁ। আৰু গাইছ মানে মই মজাকৈ চিকেনখিনি লৈ আহিলোঁ এই বৰুটাৰ দোকানত। চ' বৰুটাৰ তাৰপৰা কেঁচা চব্জি কিবা কিবি অলপ লৈ লৈছোঁ, যিহেতু আলু পিঁয়াজ কিবা কিবি। আৰু কি লেবু কৌ হ'ল আমাৰ বজাৰ শেষ। টকা ল'লোঁ, বাকী মছলা চছলা কৰোঁ তাত পৰা ল'ম, মিঠাতেল চিঠাতেল। আৰু গাইছ বৰ্তমান বজাৰ চজাৰ কৰি আহিলোঁ, আৰু ইহঁত গোটেইকেইটা আছে। চ' সৰুহঁতৰ ঘৰ। ত' চাউল নাই গাইছ, ত' ইহঁতে মানে খানাটো এৰেঞ্জ কৰিছে, কিন্তু চাউল তল লৈ গ'লে একোৱে তোলা নাই। যিহেতু খানাটো মানে যিহেতু আমি গোটেইকেইটা একেলগে খাওঁ, ত' সেইকাৰণে চাউলকেইটা ময়ে নিব আহিছোঁ বাৰু। ইহঁতে মানে বাকীখিনি বস্তু যোগাৰ কৰি আছে, চাউলখিনি আমাৰ ঘৰৰ পৰা নি। আমাৰ ঘৰত আহি কেনে চাউলটো মজাকৈ লৈ ল'লোঁ, আৰু বাকী এতিয়া সৰুহঁতৰ ঘৰত যাম, যাই কেনে সিহঁতে কি কৰি আছে তাৰ পৰিৱেশটো দেখুৱাম, কিমানখিনি আগবাঢ়িছে খানা। চ'
চ' তাই অলপ দেখুৱাম যিহেতু এতিয়া ইফালে নহ'বা স্কুটিখন অকল লৈ আহিছোঁ বাৰু যিহেতু সেইখিনি খোজকাঢ়ি অহাটো সহজ নহয় ৰাতি একালে চ' চাউলটো 10টা মানুহৰ কাৰণে চ' চাউলটো লৈ লৈছোঁ গাইছ আৰু গাইজ বৰ্তমান আমি আহি পালোঁ খানাৰ লোকেশ্যনত যিহেতু 4 মাহমান আগত সৰুহঁতৰ ঘৰতে খাইছিলোঁ চ' আজিৰ খানাটো মানে সৰুহঁতৰ ঘৰতে কৰিলোঁ যিহেতু বাকী বেলেগ লোকেশ্যন নাই চ' ভাস্কৰটো আহি আছে মজাকে এফালে গোটেইকেইটা আহি পাইছি আৰু এইফালে সৰু মজাকে সৰু বেয়া পাইছে নেকি খানাটো পতাৰ কাৰণে চ' ইহঁতৰ ঘৰত মানে লাইনটো নাই এই আহি গেল গাইজ মই ব্লগিং ভিডিঅ' আৰম্ভ কৰাৰ ল'লে আহিছিলোঁ আগু ভাই কি খবৰ CJP জিন্দাবাদ अबे साले আৰু ইফালে গাইজ ঘৰতে মজাকে চিকেনটো বনাই আছে আজি ৰান্ধনি ভৰত ভাইক আজি দায়িত্বটো দিছে কেনেকুৱা অনুভৱ একদম বঢ়িয়া বহুত গৰম মানে মজাকে বনাই আছে আৰু গাইজ আৰু কাকু ভাই আজি খানাটো ফুল অল এভৰিথিং কৰিছে কাকু ভাই আলু পিঁয়াজ মছলা গোটেইখিনি যোগাৰ কৰিছে মানে গোটেইখিনি পাকালা চাকালা গোটেইখিনি অল এভৰিথিং কাকু ভাই কৰিছে কাকু ভাইক চেলুট দিছোঁ আৰু কাকু ভাই মনটো মাৰি আছে আমি বোলে কিবা বিলাহী কিবা কিবি পাইছোঁ তই খানা খোৱা পইচা কিয় দিয়া নাই চ' ইফালে মাংসৰ মজা কালাৰ হৈছে মজা চেফ মই না আমাৰ ভৰত ভাই যদি ভাল মাংসটো ভালকৈ বনাব পাৰে চ' ভৰত ভাইক আহি থকা টিপটোত লৈ যাম দাৰ্জিলিঙত লৈ যাম ফ্ৰী টিপ মানে 6 to 7,000 টকা টিপটোত 1 টকা কৰিব নালাগে মই মানে আজি ব্লগিং ভিডিঅ'ত আগে সৌৰভ ভাই যাই আছে মোৰে নহয় গাইজ আৰু 3টা মানুহ আছে মানে পনীৰ লৈ আহিছে ইয়াতে ঘৰত বনাই কেনে আনিছে যিহেতু এটা সুবিধা নাই যিহেতু বহুত বেছি দেৰি হৈছে ৰাতি হৈছে চ' সৌৰভ ভাইৰ লগত যাই কেনে বস্তুখিনি লৈ আহিলোঁ ইফালে কি বনাইছে আপোনাক দেখুৱাম আৰু কোনে কি কৰি আছে চ' গোটেইখিনি দেখুৱাই আছোঁ বনোৱা নাই ইমান দেৰি হ'ল 10টা বাজে পানীটো দি মানে ভাত বনাব গৈছিলোঁ তাৰপিছত কি হ'ল আৰু গাইজ মানে আমি ঘৰত মানে সৌৰভ ভাইৰ পনীৰখিনি আনিব গৈছিলোঁ তাই আহি দেখিলোঁ চ' গোটেই মাংসৰ কিবা ফ্লেভাৰ আহি আছে এইফালে কাকুৱে মোক দম দিছে কিবা কিবি কাৰণত চ' সেইখিনি মই বডি বিল্ডাৰ আৰু ইফালে কেৰাহী মজাকে খেলি আছে ঘৰত আৰু কাকুই এইফালে নমস্কাৰ আজি আমাৰ খানা আপোনাৰ খুড়াহঁতৰ ঘৰত বিলাহীৰ কাৰণে গৈছিলোঁ বিলাহী ভাবিছোঁ মানুহজনে বিলাহী দিলে আহি কেনে চাওঁ যে বিলাহী নাই গোটেই গালি খাইছোঁ আৰু আমি 40 টকা কালি ৰিকভাৰ কৰিব লাগিব মই আমাক মানে দায়িত্ব আমি গালি বাচি মই কালি ৰাতিপুৱা যাম আপোনালোকৰ খানাত এনেকুৱা হয়নে নহয় কমেণ্ট কৰি জনাব এনেকুৱা চিটুৱেশ্যন হয়নে নহয় সিহঁতে এইটো ঘৰত আড্ডা মাৰি আছে গোটেই টিমটোৰ পৰা গোটেই বিকাশ আৰু মই গালি খাইছোঁ যে বিলাহীকেইটা নাই আমাৰ বোলে আমি হিচাপ নাজানো আমি বোলে বজাৰ কৰিব নাজানো গতিকে এইখিনি আমাৰ বেয়া লাগিছে মানে কালি ৰাতিপুৱাই আমি যাম যোনকেইটা মানে আজি বহুত বেছি কষ্ট কৰিছে খানাটো সিহঁতে গামোচা আমাৰ গামোচা কিন্তু আমাক কেঞ্চেলে হৈছে আমি বজাৰ বাৰী বহুত বস্তু মানে আমি মিছ কৰিছোঁ মানে 40 টকা to 50 টকা আমাৰ মানে মাইনাছ হৈ গৈছে কালি ৰিকভাৰ কৰিব লাগিব বহুত গালি পাইছোঁ বহুত গালি দুখ লাগছে বেয়া গালি হৈছে নহয় আজি আমাক বিলাহী আছোঁ বোলে আৰু ইহঁত দুটাই আজি গামোচা দুখান পাব ফুলাম গামোচা আৰু ইহঁত দুটাই আজি গামোচা দুখান পাব ফুলাম গামোচা মই ভিডিঅ' কৰিছোঁ কালি দেখা পাবি A few moments later. अबे साले जो माफ करना मैं কি হৈছে আজকৰ আৰু গাইছ আমাৰ খানা কমপ্লিট মানে গোটেইখিনি লগৰ গোটেইকেইটা গেল যিহেতু 11টা বাজিল শেষত কি ক'বা স্পেচিয়েল থেংকছ সৰুহঁতৰ ঘৰত আজি খালোঁ আৰু ভাল হৈছে ঘৰতে বনাইছে গতিকে ভাল লাগিল খাই আৰু বিকাশৰ ব্লগটো আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যাতে নতুন ভিডিঅ' আহিলে ছাপোৰ্ট কৰক সেইটোৱে বিচাৰোঁ আৰু বিকাশৰ আচলতে কি মই এটা কথা কওঁ বিকাশৰ এটাই প্ৰব্লেম বেলেগ প্ৰব্লেম নাই সি জাষ্ট
ভিডিঅ'বিলাক আজি এটা বনালে নহয় এইটো ভিডিঅ' আপোনাৰ পাব আৰু 10 বছৰ পিছত আৰু এটা পাব মানে সেইটো হ'লে নহ'ব ৰেগুলাৰ ভিডিঅ' লাগিব হয়নে নহয় বিকাশ মানে মই আজিৰ পৰা ডেইলি দিবা ট্ৰাই কৰিম আৰু খানাটো খোৱাৰ সময়ত মানে ভিডিঅ' কৰা নহয় যিহেতু মানে মাটি চাটি য'তে নহয় য'তে যেনেকৈ পাৰি গোটেইকেইটাই খাইছোঁ চ' সেইকাৰণে ভিডিঅ' কৰিব নহ'ল চ' আজি ভিডিঅ'টো ইমান আছে নেক্সট ব্লগিং ভিডিঅ' লগ পাম সৰু এটা ঘৰৰ পৰাই বাই বাই চ' নেক্সট ব্লগিং ভিডিঅ' আহি আছে চ' আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট